তোমাক মামাৰ ঘৰৰ পৰা দিয়া আঙঠিটো ক'ত আছে কৃষ্ণ 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 মালতী কি কৰি আছা? কাপোৰ কেইটা সামৰি আছিলে পইচা কেইটা লোৱা। 5,000 টকা এটাহে দিলে আঙুঠিটো। বেপাৰীটোক কৈছিলোঁ আৰু কেইটামান দিবলৈ নিদিলে। তুমি পইচা কেইটা থৈ দিয়ে কেইযোৰ ভিতৰতে। আৰু গৰুকেইটা বান্ধিলেনে? হে বান্ধিলে। ছাগলীকেইটা অনা নাই চাগে ন? লৈ আহোঁগৈ। ঠিক আছে, এতিয়া মই গৈ আছোঁ। মোক কাম এটা কৰিবা নেকি? পানী গিলাচ দিয়াচোন, বৰ পানী পিয়া লাগিছোঁ। ৰাম ৰাম কৃষ্ণ 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 কৃষ্ণ। জীৱনটো কলে গৈ আছে সঁচাকৈ ভাবিবই পৰা নাই। ল'ৰাটো যদি কিবা এটা হ'ল লোৱা, মই ছাগলীকেইজনী লৈ আহোঁ। কাপোৰযোৰ নসলাওঁ দিয়া এতিয়া। ঠিক আছে, মই আহিছোঁ মালতী। নুফুলে বগেন মা অ মা মোৰ কাপোৰযোৰ ক'ত জন্মনি অভিমানী নহবা দূৰা দূৰে নহবা কিবা কোমল হিয়া জন্মনি তুমি ভাবা কৰি হাতে ধৰা ধৰি আমি ঘৰলৈ যাম। মা অ মা মা ভাত হ'ল নে? অ নাই হোৱা যদি মই যাওঁ। এই বিকাশ ৰৈ আছে মানে। অ কাগজখিনি ক'ত আছে? অ লৈ আছো ৰ'বা। অ এইখনেই মোৰখন। মা মা এফালে আহচোন। কি হ'ল? কিয় ইমান পেটটো ফালি আছা? তোমাক মামাৰ ঘৰৰ পৰা দিয়া আঙঠিটো ক'ত আছে? কোন ক'বাত আছে। মা তুমি সঁচা কথা ক'বানে? যদি নোকোৱা আজিয়ে মই এই ঘৰখন ত্যাগ দিম।